জোৰকে হাত চাপৰি দিলে উৎসাহ লাগিব একেলগে ইমান লাহেকে হাত চাপৰি কিয় অকণমান জোৰকে হাত চাপৰি বিচাৰ লাগিব অকণমান টানে টানে যাওঁ ভাল লাগিব হয় নে নাই ঠিক আছে একেলগে কি হল অকণমান চাপৰ্ট লাগে চাপৰ্ট জোৰকে যিমান পাৰে হাত চাপৰি দিব লাগে জোৰকে যিমান পাৰে থেংক ইউ ভাল লাগিছে ইমান ধুনীয়া আমাৰ এইফালে এজন বয়সত ডাঙৰ মই আংকল বুলি ক'লোঁ ধুনীয়াকৈ সহযোগ কৰি আছে নাচি আছে ইমান ধুনীয়া পৰিৱেশ চ' ভাল লাগিছে একেলগে
আমাৰ লক্ষীদা ইমান ধুনীয়াকৈ নাচি আছে কিন্তু আৰু এইফালে আকৌ গাবৰ কাৰণে গৈ আছে ভাল লাগিব চ' থেংক ইউ লক্ষীদা আকৌ নাচিব লাগিব কিন্তু আপোনাৰ কাৰণে আহিছোঁ আমাৰ দাদাৰ কাৰণে আহিছোঁ মই দাদাই মোক চিনি পোৱা নাই মই দাদাক কিন্তু মই দেখা পাই থাকোঁ ক'ৰবাত মিটিং কিবা কিবি হয়নে দেখা পাই থাকোঁ মই দাদাৰ ভাষণো শুনিছোঁ বহুত জেগাত মই দাদাৰ ভাষণ শুনিছোঁ স্পীচ শুনিছোঁ চ' মই বহুত ভাল পাওঁ আৰু দাদাৰ কাৰণে বহুত ডাঙৰ ফ্ৰেণ্ড হয় মই চ' থেংক ইউ আৰু ইয়াতে আহি পেলাই ইমান ধুনীয়া পৰিৱেশ আজি প্ৰথম আহিছোঁ মই এইফালে গড়চকৰ পৰা ইফালে মানে প্ৰথম সোমাইছোঁ আহিয়ে পোৱা নাই মই আজিলৈকে ইয়াতে মানে এয়াৰপৰ্টছ আছে এইটোও দেখা পোৱা নাই মই আহিয়ে পোৱা নাই আজিলৈকে আৰু ইফালে একোলেণ্ড আছে ইয়াতো মই আজিলৈকে অহাই নাই মই ভাবি থাকোঁ যাম কিন্তু আহি পোৱা নাই আজি প্ৰথম আহিছোঁ কিন্তু মই প্ৰগ্ৰামৰ বহুত আছে বহাগত বহুত প্ৰগ্ৰাম আছে ধৰি লওক মোৰ 25টামান আছে এতিয়া বৰ্তমান 30টা হ'বলৈ গৈ আছে সেইকাৰণে মই আহিবতো নাপাম বহাগৰ পিছত গৰম বতৰ ইয়াতে মই লক্ষীদাৰ লগত ফ্ৰেণ্ড হৈ গ'লোঁ মই ইয়াতে আহিম ফুৰিবৰ কাৰণে আহিম মাজত ত' থেংক ইউ এইবাৰ বৈশাগু বিচাৰিছে বৈশাগু গৈছে থেংক ইউ আমি একেলগে কাম কৰিছিলোঁ গানটো মই গোৱা নাই মোৰ লগৰীয়াটো গালে চ' আপোনালোকে শুনিছে ইউটিউবত চাইছে সাজন বুলি এটি গীত আহিছে বৈশাগু গীত আমি একেলগে কামটো কৰিছোঁ কিন্তু মই গোৱা নাই মোৰ এতিয়া লগৰীয়া গাইছে জিতেন বসুমতাৰী তেখেতে গাইছে গানটো চ' সেইটো গীতে যিহেতু আমি একেলগে কাম কৰিছোঁ এইটো গীতে মই গাব হাতত লৈছোঁ থাকিম साजन तूने क्यों धोखा दिया माने हिंदी folk with Bodo sir please come on the stage please dance with me please come on please come on so thank you big and please big clap so thank you so much sir ডাঙৰ কৈ হাত তালি দিয়ক please ঠিক আছে and sir please come with me so thank you and dance with everyone okay साजन तूने क्यों धोखा दिया साजन तूने क्यों धोखा किया साजन तूने क्यों धोखा दिया साजन तूने क्यों धोखा किया बैसागु नोंजोंनो आंजोंनो जुलि जानो आंलाय सानदों देग्लाय बैसागु नोंजोंनो आंजोंनो जुलि जानो जिलेल प्यार में अंधा कानून जिलेल प्यार ने धोखा किया दिया साजन तूने क्यों बर्बाद किया थैंक यू Sona nangin bayan aku lai mana pun saya lay sona mana
tunai duhaya একেলগে ভালে গা বঢ়িয়া ভালে গেছে বঢ়িয়া আচ্ছা একেলগে বঢ়িয়া Abang sana nani namayan aku lai mana saya lai shona mana tunai duhaya বঢ়িয়া ইমান ধুনীয়াকৈ নাচে যে মানে ভাল লাগিছে অকণমান গেপছ লৈছোঁ গেপছ মানে মই আজি গমেই পোৱা নাই কিন্তু বাইদেৱে যে গানটো ধুনীয়াকৈ গাব পাৰে ইমান ধুনীয়াকৈ মুখস্থ হৈ আছে মই শুনি আছোঁ এইফালে গাই আছোঁ শুনি কিন্তু বাইদেউ খুব ধুনীয়াকৈ গাই আছে গানটো মানে গানটো শুনিছে মানে আপোনালোকে শুনিছেনে গানটো শুনাই নাই আপোনালোকে ইউটিউবত চাব সাজন বুলি চাব মিলিয়ন ভিউৱাৰ্ছ হৈছে 5 মিলিয়ন তেনেকুৱা ভিউৱাৰ্ছ হৈছে আপোনালোকে চাব ইউটিউবত সাজন মিলিয়ন ভিউৱাৰ্ছ হৈছে ইউটিউবত চাব আমি একেলগে কাম কৰিছোঁ মই ভুৱা নাই চ' আমি একেলগে কৰিছোঁ চ' ভাল লাগিব এইবাৰ আৰু এটি গীত গাইছোঁ মানে মই আগতে মই একেবাৰে গাই ফালে মই শেষ কৰি যাবই লাগিব কাৰণ মোৰ প্ৰগ্ৰাম আছে মই আপোনালোকক জনাইছোঁ মোৰ মাজবাটৰ প্ৰগ্ৰাম আছে মই ভাবিছিলোঁ 12টা নহয় 1টা বজাত প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব কিন্তু যাই 4টা বজাত ষ্টাৰ্ট হৈছে মই যাবলৈ ইয়াৰ পৰা 3 ঘণ্টা 3.5 ঘণ্টা মোৰ ইয়াৰ পৰা লাগি যায় চ' সেইকাৰণে মই বিদায় ল'বই লাগিব আমাৰ তেখেত আছে আৰ্টিষ্ট আপোনালোকৰ লোকেল খুব ধুনীয়া তেখেতৰ কণ্ঠ খুব ধুনীয়া গায় চ' তেখেতে গাব চ' মই বেছি দীঘলীয়া নকৰোঁ কৈ মই ইয়াৰ পৰা বিদায় ল'ম বুলি মই আগতে ঘোষণা কৰিছোঁ আৰু বেছি দীঘলীয়া নকৰোঁ কি গাম বৈশাগু কিবা কিবি বিহু বৈশাগুৱে গাব লাগিব ঠিক আছে চেলফিটো নাগাওঁ নেকি আজি লাগিব এতিয়া নালাগে চাগে ঠিক আছে গাইছে সেলফি বাইদেউ হাঁহিব নালাগে ভাল লাগিব আপোনাৰ থেংক ইউ চ' মই 2টা গাম আৰু এটি বড়ো গাম মই আৰু এটি গাম লাষ্টত বৈশাগু গাম এইটো গোৱাৰ পিছত তাৰপিছত আমি বিদায় ল'ম আগতে ঘোষণা কৰিছোঁ থেংক ইউ
থেংক ইউ এইফালে মানে বড়ো বিহু নাচিবৰ কাৰণে একদম ৰৈ আছে বাইদেউ সেইকাৰণে এবাৰ এইখিনিতে শেষ কৰিছোঁ এবাৰ বড়ো বিহু গাইছোঁ থেংক ইউ দাদাই কৈছে কিবা মিনি কিবা কিবি গান আছে বুলি ক'লে চ' অলপ পিছত গাম মই এইবাৰ